অসমত শিপিনীসকলে যিবোৰ পৰম্পৰাগত যঁতৰ ব্যৱহাৰ কৰে সেই যঁতৰটো কাঠেৰে নিৰ্মিত আৰু খৰচ হয় সেই যঁতৰটো আৰু এই যঁতৰটো মই প্ৰস্তুত কৰা যঁতৰটো এইটো সৰু হয় আৰু মানে কম খৰচতে পাব। এই যঁতৰটোত শিপিনীসকলে মহুৰা বাটোতে এটা মহুৰাৰ কাৰণে 20 ছেকেণ্ড সময় লাগে। হয়, ইয়াত মহুৰা বাটিব। অকণমান দেখাই দিব পাৰিবানে? সাধাৰণতে গাঁও অঞ্চলত কাৰেণ্টৰ অলপ অসুবিধা হয়, সেইকাৰণে এই লাইটটো শিপিনীসকলে ৰাতি বাতিলে ব্যৱহাৰ কৰিব পাৰিব। বেটেৰী লগাই দিছে? হয়, লগোৱা আছে। অ'কে, এনেকৈ ঘূৰি ইয়াতে মানে আমি সূতা দি দিলে মানে ইয়াত সূতা দি দিলে হ'ব। হ'ব। আৰু যেতিয়া মহুৰাটো সম্পূৰ্ণ হ'ব তেতিয়া এই চুইচটো অফ কৰিব। আৰু লাইটটো এনেই মানে কিবা কিবি টাইম বহোঁতে বা কিবা কৰোঁতেও ইউজ কৰিব পাৰিব এইটো। আৰু চাৰ্জ কৰিবৰ কাৰণে ইয়াত চ'লাৰত কৰিব পাৰিব আৰু কাৰেণ্টতো পাৰিব। আৰু এনেই সাধাৰণ অলপ পোহৰটো চাৰ্জ হয়। এইটো চ'লাৰ। চ'লাৰটো চাৰ্জ হয় মানে অলপ পোহৰ পালে এইটো চাৰ্জ হয়েই। আমি কেনেকৈ গম পাম এইটো চাৰ্জ হৈ আছে বুলি? ইয়াত জ্বলি থাকে। হয়, অ'কে, জ্বলিছেনে এতিয়া? জ্বলি আছে। সেইটো অকণমানিকৈ তাত এটা হেৰি এটা দি থোৱা আছে ন? কাৰণ এই মোবাইলৰ পোহৰটো অলপ সৰু ন, ৰ'দৰ পোহৰত অলপ বেছি জ্বলে আৰু কাৰেণ্টতো অলপ বেছি জ্বলে। অ'কে। মানে ইয়াৰ পোহৰটো অলপ সৰু যে সেইকাৰণে কমকৈ জ্বলে। অ'কে, তোমালোকৰ এইটো বনাওঁতে কিমানমান খৰচ হৈছে? এইটো মানে মই গোটেইখিনি যিহেতু মই বেয়া অলপ পুৰণা বস্তুৰ পৰা লগাইছোঁ সেইকাৰণে মোৰ 100 টকামান খৰচ হৈছে, কিন্তু এইটো গোটেইখিনি নতুন বস্তু লগালে 1000 টকাৰ ভিতৰত হৈ যায়। সাধাৰণ যিটো যঁতৰ সেইটো 3000 মান পৰে। এইটো খুব কামত আহিব মানে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিৱানী কোঁৱৰ। মই তিনিচুকীয়া জিলাৰ পৰা আহিছোঁ। স্কুলৰ নাম কৈলাশপুৰ এম ই স্কুল। এইটো কিন্তু কামত খটাব পৰা যায় দেই। শিপিনীসকলে ইউজ কৰিব পাৰিব। তাত লগাব পাৰিম মানে? তোমালোকে তাত বোৱানে? মায়ে বয়। মাৰ কাৰণে ইউজফুল হৈছে আৰু নহয় জানো? মই মহুৰা বাটো, মোৰ কাৰণে হ'ব। তুমি মহুৰা বাটা। অ'কে। বঢ়িয়া।